বৰাণী চয় কি আমি আহক বৰ ৰ'দ দিছে তেওঁ আপোনাৰ ওচৰলৈ আহিছো মানুহজনী বোলো দেখিবলৈকে নাই ঘৰত আছে নে নাইয়ে নে বোলো ঘৰখন এই যাবই নোৱাৰি ওলাই ইমান কাম আহকচোন চাহ লাগে আহক হয় গৈছো বোলো মানুহ চানুহ পাবলৈকে নাই ভাত পানী খোৱা মেলা হ'ল না নাই এই ভাত চাত খোৱা হ'ল বোলো কথা এটা আছিলে আপোনালোকৰ গম পাই নে আপোনালোকৰ যে ধুনুকণ যে সেইদিনাখন দেখিছো নহয় বাইকত এটাৰ লগত বিক্ৰম বেতালৰ নিচিনা উঠি গৈছে পকৰ ৰঙা বাইকখন জানেনে সুধিলো কি ক'লে আকৌ বোলে দাদা বোলে মই বোলো গম পাই চাগে আপুনি কাৰণে কৈ দিওঁ ছোৱালী কথা আজিকালি ল'ৰা ছোৱালীবোৰৰ উপায় নাই মই বোলো আকৌ ধুনুকণৰ ঢেৰ দাদা নহয় আপোনাক বোলো কৈ থৈ যাওঁ ইমান কওঁ বোলো অকণ ভালকে থাকিবি মানুহে বদনাম উলিয়াই আকৌ বদনাম উলিয়াইছো বুলি নাভাবিব ঘৰৰ বুলিহে কথাটো ক'লো লগনীয়া মানুহ ঘৰলৈ আহিলে বুটি বাহনীৰে দিব পাৰে পিটন চৰকাৰে জাৰি কৰিলে এই নিয়ম খুৰী ধুনুকণ কি কৰি আছিলা ফেচবুকত এতিয়া পোষ্ট এটা পঢ়ি আছিলো চৰকাৰে নতুন নিয়ম এটা উলিয়াইছে নহয় গম পাই নে খুৰী চকু চৰহা পেট তুলি লগনীয়া ঘৰে ঘৰে জুতি ফুৰা মানুহক বোলে পালে মানে বুটি বাহনীৰে কোবাব লাগে গম পাই নাই মই বোলো আজি চান্সটো পাইছোৱে হাতৰ খজুতিটো মাৰি লওঁ নে কি খুৰী বৰাণী মই যাওঁহে আৰু দেই ক'ত যায় ৰ'ব ক'ত যায় ৰ'ব হাৰামিজনী চলা নিজৰ জীয়েকেতো ভাইয়াকো কেইটাৰ লগত চাৰিয়া বনালে ঠিক নাই সুধিলে আকৌ কয় দাদা মোৰ কথা লগাবলৈ আহে চালা সুধিলে আকৌ কয় প্ৰপ'জেল একচেপ্ট নকৰিলে মনত দুখ পাব যে সেইকাৰণে একচেপ্ট কৰিলোঁ কথা তাই ভাগৰ সেইদিনাখন টিউশ্যনলৈ দেৰি হোৱাৰ কাৰণে মই মনজিতৰ লগত কিবা টিউশ্যনলৈ বাইকত উঠি গৈছিল মোৰ পাতি থোৱা দাদাহে কিবা আৰু এটা কথা নহয় তোৰ ককাই অংকু নে কিহে আছিলে মনজিত কোন